ক্ৰেছ G900 ক্ৰেছ পাই গ'ল হেপী বিহু এইফালে এটা কথা কৈছিলোঁ অসমৰ শিপিনীসকলক বিহু বুলি সকলোৱে বিহু পইচা থাকিলে তাকে ধন্যবাদ আৰু নমতা বিহু খাবলৈ যাম কাকো তোমাকে নাজানো ঠিক আছে তো ওকে গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আৰু মানে আজি বহুত দিনৰ পিছত এনেকৈ ওলাইছোঁ শ্বৰ্ট ৰাইডে হয় বেছি দূৰ ৰাইড নহয় মানে বিহু স্পেচিয়েল ৰাইড বুলি ক'ব লাগিব আৰু তোমালোকে জানাই মই বিহুত মানে প্ৰতিবাৰে ৰংঘৰ যাওঁ তো এবাৰ ওলাইছোঁ আমি এনেকৈ আৰু এইফালে আছে আমাৰ টীম হেল্ল' তাৰপৰা সেইফালে আছে সকলো ফটো উঠাত ব্যস্ত এইফালে এনেকৈ কৰি এইফালেও আছে অভিকাশ্যপ কিবা ক'বা নি সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ আৰু ধন্যবাদ তাকে এইফালেও আছে ব্ৰ' বিহুৰ শুভেচ্ছা থাকিল তাৰপৰা এনেকৈ এতিয়া গাইড যাওঁ আৰু ইয়াত বেছি দেৰি নকওঁ মানে যিটো ৰ'দ দিছে নহয় এই ৰ'দটোক কি বুলি কয় তোমালোকে জানাই মানে অঁ কি কৈছিলা কৈ দিয়া টিকাফটা ৰ'দ ৰাস্তাটোৰ কথা তাকে মানে পূৰা গৰম লাগিছে এতিয়া সেইকাৰণে টি চাৰ্টে পিন্ধি আহিলোঁ গৈ থাকোঁ এতিয়া মটৰ ব্লগিঙত সকলোখিনি কথা কৈ আছোঁ আৰু ওকে গাইজ তাৰপৰা এতিয়া আমি ওলাই দিছোঁ আৰু প্ৰথম বাইকখনৰ ফিউল আপটো কৰিব লাগিব একেবাৰে নাই কাটা মোৰ পৰহি ভৰোৱা তেল মানে ইয়াতে অভিয়াতে ৰখিলে নি ফাৰ্ষ্ট অফ অল ফিউল আপটো কৰি লওঁ চাওঁ তেহেঁতি ক'ত আছে আচ্ছা হেৰি ভিতৰত সোমাই আছে এই লগৰে টিম ক'ত ক'ত যাওঁ শিৱসাগৰ তালৈ যাওঁ হেপী বিহু দেই ঠিক আছে তো গাইজ মানে তাতে লগৰ গোটেইখিনি লগৰেই মানে লগৰ লগ পাই গৈছিলোঁ তো অ'কে গাইজ এতিয়া আমাৰ ফিউল আপটো হৈ গ'ল তাৰপৰা এতিয়া বাকী হা হা এইফালে দেখা পাইছে এতিয়া আমি 4খন বাইক গৈছোঁ আৰু লগৰজনে এড হ'ব আমাৰ তেতিয়া 5খন হৈ যাব আৰু এইফালে গাড়ীটো আছে আৰু সেইফালেও গাড়ীত আছে মানে পূৰা আজি ডাঙৰ আমাৰ টিম হৈ গৈছে আমাৰ টিম দেখি ভয় খাব লিখিয়াই লাগিছে শিৱসাগৰত তাৰপৰা এতিয়া অভিলাষ দাই ফোন কৰিছিলে তেহেঁতিও আহি পাই গ'ল হেৰি বোলে পূৰা G900 লৈ আহিছে নেকি দেখা পাবা ছুপাৰ বাইক G900 আহিলে আৰু এখন 650 আহিছে অ'কে গাইজ তাত তোমালোকক দেখালোঁ সেইফালে সেইকেইজন আমাৰ লগত এড হ'ব এতিয়া মই সিহঁতৰ কথাই কৈছিলোঁ আজি মানে চব কাক লগ নাপাম ঠিক নাই সেইকাৰণে মই আহোঁ ইয়াত মোৰ বহুত মেমৰিজ জড়িত হৈছে এইটো চাইডে মানে আৰু এইফালে গাইজ লগৰকেইজন আহি গ'ল পাই গ'ল হেপী বিহু এইফালে সিহঁতৰ কথা কৈছিলোঁ ব'লা তাৰপৰা গাড়ীটো গৈ আছে আমাৰ গাড়ী 3খন গৈ আছে মানে আগত লগৰকেইজন তেহেঁতকো লগ পাম আৰু যোৰহাটৰ পৰা আমাৰ পূৰা ফুল টিম আহি ৰেডি আছে ছুপাৰ বাইক আনি তো এতিয়া যাব লাগে আৰু কথাটো কি হৈ গ'ল গাড়ীত থকা লগৰজনৰ মানে গামোচাখন মই ফটো মাৰিবলৈ লৈছিলোঁ অলপ দেৰি কাৰণে মানে মোৰ গামোচাখন বেগত সোমাই আছিলে উলিয়াবলৈ অলপ প্ৰব্লেম কাৰণে তাৰখনেই লৈ লৈছিলোঁ সি এতিয়া মোক গামোচাখন দি থৈ পাৰ হৈ গুচি গ'ল তাকো দিবগৈ লাগে এতিয়া তো গামোচাখনত তাক দিব লাগিব এতিয়া যাওঁ এতিয়া এইডোখৰ পটপট অলপ লাইভ এক্সিডেণ্ট কুত্তা গামোচা মই পাহৰি থাকিলোঁ আকৌ একো নাই বৈ তাত লগ পাম আৰু গাইছ ইয়াক এতিয়া গামোচাখন দি দিলোঁ আৰু ইয়াত বেছি মটৰ ব্লগ নকৰোঁ কাৰণ মেইন জেগাতে গৈ পিনি ভিডিঅ' ষ্টাৰ্ট দিম বুলি ভাবি আহিছোঁ ইয়াতে যদি বেছি দীঘল কৰি দিওঁ আৰু কি চাবা তোমালোকে নহয় জানো অ'হ গাইছ তোমালোকে আগফালে ভিউটো চেক কৰা বে কেনেকুৱা ভিৰ লাগিছে ন প্ৰায় আমি 1 কিলোমিটাৰমান এনেকৈ আহিলোঁ কিন্তু তাত আগত ব্লগ নকৰিলোঁ গৰমত কৰিব মন নগ'ল এফালে ধুনীয়া ধুনীয়া ভণ্টিসকল আহিছে তাত গৈ লগ পাম তাইৰ লগত কথা চথা পাতিম আৰু তোমালোককো দেখাম আৰু আগফালে দেখা পাইছা নাচনি গৈ আছে মানে তো নাচনি ধুনীয়া দেখি মৰম লগা অ'ছেট মেন গৰমত ফাটি গৈছে পূৰা গৰমত ফাটি গৈছে এইফালে গাইজ পূৰা মানে নাচনীকে যে ধুনীয়া এটা ৰিয়েকশ্যন দি থৈ গৈছে এইফালে দেখা পাইছা গাইজ যেন তেন কৰি ওলাই আহিছোঁ তোমালোকে লাইনটো চোৱা আল্টিমেট সেইকাৰণে আমি বাইক লৈ আহিছোঁ মানে গাড়ীত নাই অহা গাড়ী লৈ অহাবোৰ দেখা পাইছা নহয় এইবোৰত মানে তুমি যদি আহিম বুলি ভাবি থাকা তুমি নহাই ভাল 2,000 years later. শনিবাৰ মানে আমি আহি পেলাই তলাতল ঘৰ গ'লোগৈ তাৰ
গাইজ মানে মেইন মানুহকেইজন এতিয়া লগ পাইছোঁ ফাৰ্ষ্ট অফ অল মেইন মানুহ যাবই হ'ল ইমান গৰম ভিডিঅ' চিডিঅ' বনাই চব ৰেডি মানে এতিয়া মইহে থাকি গ'লোঁ এতিয়া কি মই অকলশৰে বনাম নেকি ভালেই পোৱা ঠাণ্ডা হৈছে হয় নাই বতৰটো আমি গৰমে ঘামি এইফালে দাদাও আছে হেপী বিহু কোন কোন আহিছে চব এই হেপী বিহু ঠিক আছে ধন্যবাদ আমি হেপী বিহু ৰাইজ বহুত দেৰি পিছত কাৰাটো যাম আকৌ আৰু বাকী আছে নহয় হয় নাই হেপী বিহু দেই সকলোকে ঠিক আছে এফালে বিজি আছে মোবাইলত তেওঁলোকক পিছত দি দিম দেখা পাইছা মই যে কৈ আছিলোঁ G900 দিয়া আল্টিমেট তো গাইজ এইফালে দেখা পাইছা Z900 এখন চিনাকি দাদা এজনে বাৰু এতিয়া মই উঠিছোঁ অলপ তোমালোকক চাউণ্ড চেক কৰাই দিওঁ ঠিক আছে চবেই মানে চাউণ্ডে চেক কৰি আছে এইখন কেতিয়া মানে মোৰ মটৰ ব্লগিং মোৰ চেনেলত মানে ফ্ৰেমত আনিব পৰাটো নাজানো ন এইফালে পূৰা 650 দি আছে এতিয়া মই অলপ চাওঁ এখন আল্টিমেট লাগিছে গাইজ এখন মোৰ ড্ৰিম বাইক মানে বৰ বেছিও সপোন নেদেখোঁ এইখনে মানে মই সপোন দেখিছোঁ কেতিয়া আহে কেতিয়া মানে সপোনটো পূৰ হয় নাজানো নে কি কোৱা তোমালোকৰ মৰম চবত পেলাই আহি যাব হৈ যাব অ'কে আল্টিমেট তুমি এনেকৈ কোৱাচোন বাইকখন এনেকৈ ঘূৰা অলপ সিধা ষ্টেণ্ড সোমাই যাব ধৰা ষ্টেণ্ড সোমাই যাব খালি আৰু এইফালে চাই লওঁ বাইকবোৰ এইফালে গাভৰু আছে এইফালে যাব এইফালে আছে সকলোখিনি এইফালে আছে সেইখন 650 হয় দেখা পাইছা সকলোখিনি আছে ইয়াত এতিয়া ফটোশ্বুট কেইটামান কৰোঁ কি যোৱাগৈ নেকি এই ক্ৰেছ G900 ক্ৰেছ দুপালা নেকি এই ডাউনত পৰি গ'ল ঐ ঠিক আছে যাবা বাই বাই ফটো দি দিম ঠিক আছে চিন্তা কৰিব নালাগে ঠিক আছে বাই বাই ব্ৰ বাই বাই আকৌ লগ পাম অংকুৰজী বাই বাই যাবা আকৌ তুমি আমাৰ গ'লে এইটো কাৰণে ক'ত তালে পিয়ৰটো কাৰণে আজি যাবলৈ প্ৰব্লেম হৈছে তুমি অন্দিবাৰ কথা ক'লে মই লৈ আহিলোঁ বটল জোচ আহি গ'ল পূৰা আমাৰ ৰুহুলো জোচ নেকি দিয়া এখন বাইকত গাইজ মই ভিডিঅ' বনাই থৈছোঁ আগত নাইচৰ আজি আইবটনত লিংক থাকিব চাই ল'বা ঠিক আছে এইফালে গোটেই আমাৰ টিমৰ বাইক এইখিনি দেখা পাইছেই আগত দেখা পাইছা তোমালোকে তো বাই বাই ফোন কৰিলে ফোনে নধৰিলে নহয় অ' ছাৰ বাই দেৰি হৈ গ'ল অহাটো ঠিক আছে ভোক লাগিছে যোৱা বাই বাই তো গাইজ এতিয়া আমি তাত গৈ ভিডিঅ' বনাকৈ য'লৈ আহিছিলোঁ তাতে ভিডিঅ' বনোৱা হোৱাই নাই মানে ইয়াতে ইহঁতক লগ পাই গ'লোঁ এতিয়া ইয়াতে ভিডিঅ' এটা বনাই দিলোঁ তাৰপৰা তাত গৈ দেখাইছোঁ চুপাৰ বাইক ক্ৰেছ থাম্বনেইল যাব A few moments later. আৰু এইফালে গাইজ চোৱা সকলো নাচনী হেপী বিহু বাইদেউ যি নহওক নাচনীকেইজনী ধুনীয়া আছিলে তো এতিয়া যাওঁ ৰংঘৰ ভিতৰলৈ তাতে গৈ তোমালোকক দেখাম কি এইফালে পখিলাবোৰ গৈছেগৈ ঘৰলৈ গাইছ আমি এতিয়া ভিডিঅ' বনোৱাটো টাইম পাৰ হৈ গ'ল মানে কি হ'ব জানো তাকে ভাবিছোঁ এইফালে দেখা পাইছা পূৰা ভিৰ মানে গাইছ এতিয়া আহি মানে ফাইনেলি পাইছোঁহি আমাৰ ডেষ্টিনেশ্যন এইফালে চোৱা তোমালোকে বহুত ধুনীয়াকৈ মানে এবাৰ ডেক'ৰেশ্যন কৰিছে আৰু ভিতৰততো মানে মানুহ আগতকৈ বহুত ধুনীয়া কৰি দিছে মানে ইয়াত বহিবলৈ এনেকৈ ফেচিলিটি দি দিছে তো এতিয়া যাম ভিতৰলৈ তাতো গৈ দেখাম তোমালোকক এইফালে চাই লোৱা দেখা পাইছে ধুনীয়া ধুনীয়া পৰিৱেশ তো গাইছ এইফালে চাই লোৱা তোমালোকে কি চালীয়া ভিউ আহিছে ক'লোতো এই আমাৰ গৌৰৱৰ শিৱসাগৰ ৰংঘৰ দেখা পাইছা সকলো পিনে পৰিৱেশ চবফালে মানুহে মানে ইয়াত এতিয়া বেছি কথা ক'ব পৰা নাই জুবিন দা বেক চাইডে পূৰা গান লাগি আছে কপিৰাইট ক্লেইম খোৱাৰ চান্স আজি বহুত আছে তো এইফালে এতিয়া দেখাওঁ তোমালোকক বেক চাইডে চাই লোৱা ৰংঘৰ
আৰু গাইছ এইফালে আহি থাকোঁতে মোৰ মানে পূৰা লগৰ দুজনমান লগ পাই গ'ল। হেপী বিহু। থেংক ইউ। হেপী বিহু, হেপী বিহু। কেতিয়া আহিলা? এই জাষ্ট পাইছোঁ। তো গাইছ এইফালে ব্লগ বনাই আছিলোঁ আৰু এইফালে লগ পাই গ'লোঁ আফলিন। কি হ'ল আফলিন? লগৰ নেকি? হেপী বিহু দেই সকলোকে। ঠিক আছে, এইফালে চাই লোৱা। পুৰা ধুনীয়া ধুনীয়া নাচনি, ভাল লাগিছে কিন্তু দেই, তোমাক ৰিয়েলি ভাল লাগিছে। এইফালেও আছে সকলোবোৰ নাচনি। গাইছ এতিয়া ঘূৰি ফুৰিছোঁ, লগৰ কেইজন নাই, চব আঁতৰি গ'ল। আপুনি কিবা ক'বা নি? এইফালে হেপী বিহু তোমালোকৰ সকলোকে। হেপী বিহু। তো গাইছ ইয়াত ছোৱালী দুজনীমান আছে, তেহেঁতক প্ৰেংক কৰোঁ অলপ ভাবিছোঁ। পানী আনিছা নি তোমালোকে? বহুত বেয়াকৈ মোৱা গৈছে, অলপ বহিব দিবা নি? ইফালে কৰি দিবা নি? বেয়া নোপোৱা আজি বহা বহা, একো নাই, মই অলপ দেৰি বহিম। তো এয়াই গাইছ দেখা পাইছে মানৱীয়তা। একচুৱেলি মোৰ মোৱা ঘূৰা নাই। হেপী বিহু। प्यारी समझ गई। ক'ত ক'ত ঘূৰিলা? ইয়াতে নে? তোমাৰ নামটো? আৰু এইফালে আছে নামটো কৈ দিয়া। মধুস্মিতা। এইফালে কৈ দিয়া নামটো। ঠিক আছে, ভাল লাগিল লগ পাই সকলোকে। হেপী বিহু। হেপী বিহু। হেপী বিহু। ঠিক আছে, এইফালে দেখা পাইছা ধুনীয়া ধুনীয়া নাচনি কেইজনী গাইছ। ইয়াতে আহি অলপ ভিডিঅ' বনালোঁ। ঠিক আছে, বাই বাই। আৰু গাইছ ভিডিঅ' বনাই থাকোঁতে আমাৰ মেইন মানুহজন লগ পাই গৈছোঁ, একদম শিৱহাটীত লগ পাইছিলোঁ, দেখা পাইছা। নমতা বিয়া। হেপী বিহু। থেংক ইউ। কিয় বিহু বুলি ইয়াতে ভিডিঅ' বনালা নেকি? বিহুটো বনাব আহিছোঁ, বনাব পৰা নাই এতিয়ালৈকে। চবেই গম পাই গৈছে। গম পাই গৈছে চব। ঠিকে আছে, ঠিকে আছে। আগে যোৱা কাৰণে সিহঁতৰ লগত নোযোৱা মানে। তেহেঁতৰ লগতে যাম। তাৰপৰা এইফালে গাইছ ভাইল পি জি টিমটো লগ পাই গৈছে এইফালে। হেপী বিহু। তাৰ আমুকা আমুকা। এইফালে হেপী বিহু। ভাল লাগে, চাওঁ দেখি থাকোঁ ব্লগত তোমালোকক। কে ভাল লাগে। আৰু এইফালে কিবা এটা কৰিবলৈ আমাৰ প্ৰমাদাই বিহু বুলি নক'লে বিহু পইচা থাকিলে। তাকে ধন্যবাদ। আৰু নমতা বিহু খাবলৈ যাম, কাৰ ঘৰত সোমাবলৈ নাজানো। ঠিক আছে, ঠিক আছে, বাই বাই। তো গাইছ মানে আমি এতিয়া তাৰ পৰা ওলাই দিলোঁ আৰু এনেকুৱা ভিৰ ন, মানে ভাবিব নোৱাৰা ভিৰ। আৰু একদম মাথা চাথা গৰম হৈ গ'ল আজি আহি পিনি গৰমত। আৰু অভিলাষ দা আগতে আহি পিনি ভিডিঅ' চিডিঅ' বনালে, ড্ৰোন শ্বট ল'লে নে নল'লে এতিয়া মই তাকো নাজানো। তো ফোন কৰিব লাগিব ঘৰত গৈ, যদি ড্ৰোন শ্বট লৈছে দেখাম তোমালোকক। আৰু গাইছ এতিয়া মানে ইয়াত আমি খাবলৈ সোমাওঁতে এইফালে সেয়া দেখা পাইছা নন্দিলিম দাক লগ পাই গ'লোঁ। আৰু ভালছে ফটোজটো মাৰিলে, ভালছে কথা চথা পাতিলে। এনেকুৱা লাগিলে কোৱা? পাৰ্চনেলি মানে লগ পাই ভাল লাগিলে। পুৰা ফ্ৰী হয় নাই, কথা পাতি ভাল লাগিলে। আৰু আমাৰ চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিলে নহয়, সেইটোও ভাল লাগিছে। ঠিক আছে, একো নাই এতিয়া চাব মানে মই চেনেল চাব। আৰু গাইছ আই হোপ আজি ভিডিঅ'টো চাই ভালে পালা। আৰু বিহু উপলক্ষে এটা ভিডিঅ' বনাই দিলোঁ। আৰু প্ৰতি বছৰে আহোঁ যিহেতু এইবাৰ আহিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল গাইছ। এতিয়া পোহৰ হৈ থাকোঁতে ভিডিঅ'টো এণ্ড কৰিছোঁ।